এদিন মানুহ এজনে গাঁও এখনৰ ভিতৰৰে গৈ আছিল। তেতিয়া এটা হাতী দেখিলে, কিন্তু হাতীটো এডাল পাতলা শিকলিৰে বান্ধা আছিল। মানুহজনে হতভম্ব হৈ হাতীটোৰ মালিকৰ ওচৰলৈ গৈ মালিকক সুধিলে যে এই হাতীটো ইমান পাতলা শিকলিৰে বান্ধা আছে, সি শিকলিডাল কিয় ছিঙি নিদিয়ে? এইষাৰ কথা শুনি মালিকে হাঁহিব ধৰিলে আৰু মানুহজনক বুজালে যে যেতিয়া এই হাতীটো সৰু আছিল তেতিয়াৰ পৰাই তাক এই পাতলা শিকলিৰে বান্ধা গৈছিল আৰু তেতিয়া হাতীটোৱে শিকলিডাল বহুতবাৰ ছিঙিব চেষ্টা কৰিছিল, কিন্তু নোৱাৰিলে। তেতিয়াৰ পৰাই হাতীটোৱে বিশ্বাস কৰি লৈছে যে সি আৰু কেতিয়াও শিকলি ছিঙিব নোৱাৰিব। সেইবাবে আজি সি ইমান ডাঙৰ আৰু শক্তিশালী হোৱাৰ পাছতো চেষ্টা নকৰে। ঠিক হাতীটোৰ দৰে আমাৰ লগতো হয় যে আমি কিবা এটা কাম কৰিব বিচাৰিলে আৰম্ভ কৰি দিওঁ, কিন্তু এবাৰ দুবাৰ সেই কামটোত বিফল হোৱাৰ পাছত আৰু কেতিয়াও সেই কামটো আমি চেষ্টা নকৰোঁ। কিন্তু চাবলৈ গ'লে আমাৰ আগতকৈ অভিজ্ঞতা আৰু সামৰ্থ্যও বাঢ়ি যায় সফল হোৱাৰ বাবে। সেইকাৰণে যেতিয়াই কিবা কাম কৰোঁতে বিফল হয় এবাৰ দুবাৰ, চেষ্টা কৰা বন্ধ কৰাতকৈ ভাল এইটোৱে যে অকণমান ৰখি পিনে লক্ষ্য কৰক যে কিয় মই বাৰম্বাৰ বিফল হৈ আছো এই কামটোত। 90% চান্স আছে যে আপুনি দেখা পাব কিয় কামটোত আপুনি সফল হোৱা নাই, আৰু যি ভুল দেখিব সেইবোৰ শুধৰাই লৈ আপুনি বিচৰা মতে জয় হ'ব। ধন্যবাদ। জয় আই অসম।